মেডাম বাইদেৱে আমাক ইয়াৰ শ্ৰীৰামপুৰ পৰা আমাক টিকেট দিছে আৰু ন' ডাউট আমি APBৰ তৰফৰ পৰা খেলিম কিয় নেকি মই আগতো মই UPPL আছিলোঁ কিন্তু আমি যেনেকুৱা দেখিলোঁ যে UPPL একো কাম নাই ঠিক আছে কাম কৰিব নোৱাৰে সেইকাৰণে আমি UPPL এৰি আমি APBত আহিছোঁ আৰু আপুনি আজি চাই আছে যে কিমান হাজাৰ হাজাৰ মানুহ মোৰ লগত আছে আৰু একদম এইটো আপুনি এইটো চিন্তা কৰিব নালাগে যে ইয়াত কোনোবা আছে না কোনোবা থাকিব এইটো মই 100% মই জিকিম এইটো আপোনালোকে মই আশা দিলোঁ 100% মই কি ইয়াতে কিবা মই টাইম পাছ কৰিবৰ কাৰণে আহিছোঁ নেকি একদম 100% মই খেলিম আৰু খেলি মই জিতিম এইটো মোৰ লগত ৰাইজ আছে এইটো আপোনালোকক কনফাৰ্ম কৰি দিলোঁ চাওক আপুনি 22 বছৰ খালি 5 বছৰ নহয় খালি UPPৰ কথা নহয় ইয়াতে আমাৰ BPF আছিল কিন্তু আপুনি চাওক 22 বছৰ অলমষ্ট গুচি গ'ল তথাপি 22 বছৰত এতিয়ালৈকে একো কাম হোৱা নাই আপোনালোকে চাই আছে ক'ত ছুইজাৰলেণ্ড য'ত আমি খোজকাঢ়ি আহিলোঁ আমাৰ গাঁৱৰ ৰাস্তাখিনি আপুনি চাইছে যে কেনেকৈ কি বৰষুণ অলপ বৰষুণ আহিছে পূৰা ইয়াতে একদম বৰ্ণা হৈ গ'ল আৰু কি ক'ম ক'বলগীয়া আৰু একো নাই কাম কৰিম ৰাজৰ কাম কৰি আমি আগুৱাই যাম আৰু ৰাজ মোৰ লগত আছে মোক ছাপোৰ্ট কৰি আছে বাছ 100% মই জিতিম আপুনি প্ৰাৰ্থী হিচাপে ৰাইজৰ লৈ কি শ্লোগান লৈ যাব ৰাইজৰ ঘৰ শ্লোগানটো বহুত আছে এটা শ্লোগান নহয় বহুত শ্লোগান আছে শ্লোগান মানে এটা আপুনি চাওক এই যে মোৰ ইয়াতে 50 মিটাৰৰ দূৰত বহুত দলংখিনি আছে য'ত মানে ইয়াৰ পৰা ষ্টুডেণ্টবিলাক যায় বৰ্ষাকাল আহিলে মানে বহুত অসুবিধা হৈ যায় আমি এইবিলাক ফাৰ্ষ্টত কাম কৰিম আৰু বহুত কাম কৰিবলগীয়া আছে যেনে মানে আমি ভাবিছিলোঁ যে আমি আমাৰ 3 নম্বৰ সমষ্টিৰ পৰা আমি দুটা EM পাইছিলোঁ তথাপিও আমি ভাবিছিলোঁ যে মই বহুত সুখী আছোঁ না মই বহুত মানে ভাগ্যৱান আছোঁ কিন্তু আমি দেখিলোঁ যে ইয়াৰ পৰা মানে যেনেকুৱা এটা বিশ্বাস আছিল না আমি এটা আশা ৰাখিছিলোঁ কিন্তু এই আশাটো নিৰাশা হৈ গ'ল